जय जय देवी सरस सारे कुशजुक हुबित मुक्त हारे बीना रंजित पुस्तक हस्ते भगवती भारती देवी नमस्ते जय माँ दुर्गा आज महानवमी पूजा सेवा जनाइছো। हाय फ्रेंड्स वेलकम टू अर्चना ब्लॉग। आज आमी महानवमी पूजा सब आइছো আৰু মোৰ লগত আছে এইফালে বৌ এজনী বৌ হাই কৰক আৰু এয়া আছে টিকলি মাইনা তাইক দেখিছে চিনাকি কৰাই দিছো আৰু এয়া বাবু বাবু ক'ত এয়া বাবু আৰু এইটো দাদা দাদা হাই কৰক একবাৰ দাদা আৰু এয়া বাইদেউ আছে লগত আমি গোটেইবিলাকে এতিয়া মহানৱমী পূজা চাম ক'ত ক'ত চাম দেখুৱাই যাম আপোনালোকে লগত থাকিব ভিডিঅ'টো শেষলৈকে চাব বলক তেন্তে যাওঁ। फ्रेंड्स आज आम मालिगाँव पूजा चाई आसो एया बजार कमिटीत थका पूजाथली और आनटो फाले धुनिया नाम होइसे सो नामको अलपमान शुनिलो भाल लागिले तारपरा उलाई आमी आनटो पूजाथलीলৈ गई आसो गाड़ी दूरते राखिब लगा आछे कारण गाड़ी नो एंट्री आछे आमी खुजकारिये गई आसो एया आहिसो आमी गौशाला काली मन्दिरत सो याते बहुतो भीड़ होइसे बहुतो मानुह होइसे लोके लोकारण्य होइसे दुर्गा देवीक देखुवाबले चेष्टा करिसो एया दुर्गा देवी सरस्वती कोटि कोटि सेवा जनालो चाकचोन फ्रेंड्स किमान मानुह होइसे दादाই কব কি খাব দাদা আমি তো খিচুড়ি খাম কালী মন্দিৰত তোমরা সবাই আগবাড়া আমার লগত খিচুড়ি খাব বহুত দীঘলীয়া লাইন ধৰিলো তথাপিও মাৰ খিচুড়ি খায়ে যাম পুৰি চব্জি খিচুড়ি খিচুড়ি দাদা খোৱা হ'লে আমাৰ কেনেকুৱা টেষ্ট হৈছে দাদা বঢ়িয়া বৰ কেনেকুৱা হৈছে বঢ়িয়া 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 তামাম বেজে মই খাম এতিয়া হৈ গ'ল মোৰ ভিডিঅ' খিচিৰি খাই আমি জালুকবাৰী পূজাথলীলৈ আহিছোঁ সুন্দৰবৰী পূজাথলী ইয়াতেও ধুনীয়া নাম প্ৰসংগ হৈ আছে চ' অলপ দেৰি ইয়াতেও নাম শুনিলোঁ ভাল লাগিলে শুনি পেলাই পাঠকে বৰ ধুনীয়াকৈ নেগেৰা নাম গাইছে বিৰাটেই ভাল লাগিল আপোনালোকেও অলপ শুনকচোন ফ্ৰেণ্ডছ ইমান ধুনীয়া নাম গাইছে বলক ফ্ৰেণ্ডছ এতিয়া আন এখন পূজাথলী যাওঁ এয়া তেতেলীয়াৰ পূজাথলী ইয়াতো ধুনীয়াকৈ পূজা হৈছে আৰু ইয়াতে সৰু আৰ্টিষ্ট এজনে ধুনীয়াকৈ গান গাই আছে চ' ভাবিলোঁ অকণমান তেওঁৰ গানখিনিকে শুনো ইমান ধুনীয়া গান গাইছে চ' আমি অলপমান বহি গানকে এনজয় কৰিলোঁ আহকচোন ফ্ৰেণ্ডছ এতিয়া আন এখন পূজাথলী যাওঁ এইখনো তেতেলীয়াৰে পূজাথলী হয় চ' ইয়াতো অলপ দেৰি চালোঁ পূজা ফ্ৰেণ্ডছ আমি তেতেলীয়া পূজাথলীৰ পৰা আন এখন পূজাথলীলৈ সোমালোঁ ইয়াতো ধুনীয়াকৈ পূজা কৰিছে আৰ্টিষ্টবিলাকে প্ৰগ্ৰাম কৰি আছে ইয়াতেও পূজা বৌ কৈছে বৌ এতিয়া ক'ত যা ঘৰত যাবনে পূজা চাব তাৰপিছত ঘৰত যাব ঘৰত যাম তুমি কি কৰিবা এনজয় কৰিলোঁ ভাল লাগিল পূজা চাই পেলাই আজি দাদা বৌ লৈ আহিছে আমাক পূজা চাবলৈ এতিয়া আমাৰ পূজা চোৱা শেষ হ'ব আজি আমি এতিয়া ফুচকা খাম ম'ম' খাম চাওমিন খাম বাছ কিমান সোপা খাবা আমাৰ এইটো লাষ্ট পূজা আমাৰ বেলুন লাগিব নেকি কৈ দিয়ক আমাৰ বেলুনো লাগিব চব লাগিব আৰু এতিয়া ফুচকা খাম ফুচকা খাই ডাইৰেক্ট ঘৰত যাম আৰু এইটো আমাৰ শেষ পূজা ইয়াৰ পৰা আমি ঘৰলৈ যাম ফুচকা খাই নহয় নাই এইটো চোৱা পূজা শেষ পূজা চালা কেনেকুৱা লাগিছে মজা মজা লাগিছে এতিয়া ফুচকা খাবানে নাই বেলুন দিম পিষ্টল পিষ্টল নালাগে তোমাক পিষ্টল নালাগে তেনেহ'লে ব'লা আমি যাওঁ ফুচকা খাওঁ এয়া ফ্ৰেণ্ডছ আমি ফুচকা খাব সোমাইছোঁ এতিয়া ফুচকা খাম দাদা আগতে গৈছে এয়া দাদা আমাৰ আগতে ফুচকা খাব গৈছে আমাক এৰি থৈ ফুচকা খাব গৈছে এতিয়া আমি খাম বাতিটো ল'মে না এয়া বাতি ফুচকা ল এনেকৈ থাকোঁ ফুচকা ল ধুনীয়া লাগিছে জেতুকাখিনি কেনেকুৱা লাগিছে জেতুকাখিনি কেনেকুৱা দেখিছে ডিজাইন
ডিজাইনখিনি ক'ব মই কৰি দিছোঁ দেই আৰু এয়া ফুচকা খাই গাড়ীত বহি বহিয়ে ভালে কৰিছে জনাবচোন মোক কমেণ্ট আজি আমাৰ পূজা চোৱা শেষ হ'ল এতিয়া ঘৰলৈ যাম আৰু ভিডিঅ'টো অলপ দেৰিকৈ দিম কিন্তু চাব সকলোৱে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব এতিয়া আমি ঘৰলৈ যাওঁ গুড নাইট ফ্ৰেণ্ডছ বাই 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 বৌ গুড নাইট বাবু বাই বাই কৈ বাবু ক'তে বাবু গুড নাইট দাদা গুড নাইট গুড নাইট ফ্ৰেণ্ডছ মই এনেদৰে ওচৰ চুবুৰীয়াৰ লগত নৱমী পূজা এনজয় কৰিলোঁ আপোনালোকে কেনেকৈ কৰিলে জনাবচোন কমেণ্টত